হেল্ল' বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জানো আহক ইউটিউব চেনেললৈ। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে অধিবক্তাই কেৱল ক'লা কোট পিন্ধে কিয়? উত্তৰটো হৈছে ক'লা কোটে অনুশাসন আৰু আত্মবিশ্বাস দেখুৱায়, সেইবাবে অধিবক্তাসকলে ক'লা কোট পিন্ধে। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল? উত্তৰটো হৈছে বাহাদুৰ শ্বাহ জাফৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে বৰষুণ পানীত কি ভিটামিন থাকে? উত্তৰটো হৈছে ভিটামিন বি থাকে। 4 নম্বৰ প্ৰশ্নটো হৈছে বাদুলিয়ে সৃষ্টি কৰা শব্দটো কি? উত্তৰটো হৈছে অতি শাব্দিক। 5 নম্বৰ প্ৰশ্নটো হৈছে নেশ্যনেল কেঞ্চাৰ হস্পিটেল ক'ত আছে? উত্তৰটো হৈছে কলকাতাত। 6 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ হালধীয়া জ্বৰৰ বাহকৰ নামটো কি? উত্তৰটো হৈছে এডিছ মহ। হেল্ল' বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট বক্সত জনাবচোন। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।